সাৱধান অসমবাসী যিকোনো মুহূৰ্ততে কাল অমানিশাৰ নামি আহিব পাৰে আপোনাৰ জীৱনলৈ গোৱালপাৰা জিলাৰ ৭খনকৈ গাঁৱত এতিয়া মৃত্যু কিৰিলি কোনো অচিন ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে ১৪জনকৈ লোক স্থানীয় ৰাইজে সন্দেহ কৰিছে ফাগুনৰ বতাহত আহিছে ভয়ংকৰ ভাইৰাছ যি ভাইৰাছৰ ফলতে ইতিমধ্যে ১৪জনকৈ ব্যক্তি মৃত্যু হৈছে টোটেল 14জন হ'ব 14জনৰ মৃত্যু হৈছে এতিয়ালৈকে আৰু বাকি ডিসেম্বৰ মাহৰ পৰা ডিসেম্বৰ মাহৰ পৰা মৃত্যু হ'ল যে কিজনৰ বয়স কিমান মান আছিল দাদা মৃত্যুৰ বয়সবিলাক এটা ঘৰৰ যিটো ঢুকাইছে দুটা ল'ৰা তেওঁলোকৰ বয়সটো এজনৰ 21 আৰু আনজনৰ হয়তো 22 বা 23 বছৰৰ ভিতৰত হ'ব আৰু বৰঝৰাৰ যিটো মানে লক্ষ্মী ৰাভা বুলি ঢুকাইছে তাইৰ বয়স 22-23ৰ ভিতৰত হ'ব তেনেকুৱা বেছিভাগ যুৱক যুৱতীৰ বিশেষকৈ মানে আক্ৰান্ত হৈ আছে